এতিয়া আমি ক'ত গৈ আছোঁ আজি? হেল্ল' বাজনী ভালে গৈছা আপোনাৰ? এতিয়া আমি গৈছোঁ ডিস্কভাৰী গাৰ্ডেন। ৰাতিপুৱা গৈছিলোঁ মুভি চাবলৈ ঘৰৰ। এতিয়া তাই ডিনাৰ কৰিবলৈ মাতিছে, দেখাওঁ আপোনালোকক। তাই ঘৰ চৰ গিফ্ট চিফ্ট লৈ গৈছোঁ। এনেকৈ চিনাবন বুলি এটা আছে আমাৰ, বিৰাট ধুনীয়া ন খাবলৈ। এই লিফ্টটোত ইমান লাইট কেনেকৈ আহিলে? এইকেইটা কিবা আন্ধাৰ মোৱাৰ নিচিনা লাগিছিলে। এইটো হয় ৰিচেপশ্যন এৰিয়া, বেচমেণ্ট এইটো তলত হয় আমাৰ আচলতে। ইয়াত ইমান ক্ৰাউড নাথাকে, এইটো পুৰা মললে আমাৰ কানেক্টেড নহয় জেগাটো। ওপৰৰ পৰা গ'লে মলটো পায়, এটা ফ্ল'ৰ ওপৰত যিটো আমাৰ মানে আছে ইয়াৰ ওপৰৰ ফ্ল'ৰটোৰ পৰা। সেইটো এতিয়া মেট্ৰ' প্লেটফৰ্মত পাই গ'লোঁ দুটাই গাৰ্ডেনছটোত। এতিয়া খালি এক্সিটটো চাই পেলাই আমি যাব লাগিব, ক'ত কেনেকৈ কৰিলে ভাল হ'ব। এক্সিট এটাই আছে ন? চাই আছোঁ মেপত। ওচৰতে হয়, নহ'লে বহুত বেছি ভুল হৈ গ'লে খোজকাঢ়িব বহুত লাগিব, গৰম যিহেতু আছে বেছিকৈ। গৈ থাকোঁ, ঘৰৰ পৰা দেখাম তেতিয়া আপোনালোকক আকৌ। বৰ ধুনীয়া হয় মেট্ৰ' ষ্টেচনটো, এক্সপ'ৰ্ট যেনেকুৱা আছিলে তেনেকুৱাই মানে। সেইকাৰণে মই এটা লৈ লওঁ। মাছৰ আঞ্জা বনাইছ নে কি বনাইছ? চিকেনটো দেখিয়ে বাৰু খাওঁ খাওঁ লাগিছে। আজি একদম মানে বিয়া পাৰ্টি চলিছে তাই ইয়াত। তোৰ বিয়াখন কেতিয়া আছিলে? কেতিয়া হ'ল? কিমান? 5th February 2021. 5th February 2021 আৰু ক'ভিডৰ টাইমত কৰিছে তাই। অৱশ্যে মাতিছিলে, মাতাটো মাতিছিলে তাই বাৰু। তাই আহিব পাৰিছিলে। তাৰপিছত ডাইৰেক্ট আমি আহি পেলাই হোষ্টেলৰ পিছতে ইয়াত লগ পাইছোঁ নেকি? তাই মানে যোৱা নহ'লে যে তাই সেইকাৰণে গুচি আহিলে। ইমানে ভাল পাই তাই লগ পাই ইয়াতে আমি থাকি মেলি এতিয়া আমি বিয়া মানে খাবলৈ অহা নিচিনা হৈছে আৰু। সেয়াই। কিমান দিন হ'ল আমাৰ লগ পোৱা? 6 বছৰমান 6 years মানতো আৰামছে হ'ল। 6 years মান আমি 15তে ওলাইছোঁ ন? 15ৰ পৰাতো আৰু 6 years আৰামছে হৈছে। তাই মানে আমাৰ কলেজত একদম মানে মিছাল বুলি কয় যে সেইটোৱে বনাই থৈ আহিছে আৰু ন? একদম কি ধুনীয়াকৈ নেট চেট পাছ কৰি একদম পুৰা সঁচাকৈ গোটেই ৰিজাল্ট পাইছিলি। আমাৰ যিটো ইউনিভাৰ্চিটি মানে ফিজ আছিলে সেইটো মানে কৈছিলে আমাৰ কোনে কৈছিলে, ডিনে কৈছিলে ন? ঘূৰাই দিম বুলি কৈছিলে মানে যদি নেট ক্লিয়াৰ কৰে। তো তাই আছিলে এটা এক্সাম্পল। আৰু কোনোবা এটা ক্লিয়াৰ কৰিছে মানে আমাৰ ভাল খবৰটো পূৰা বম ফুটাই দিলে। তাৰপিছত ইটো সিটো চাগে হৈছে আৰু এতিয়াও হৈ থাকে। এতিয়াও কিবা গেট চেট ক্লিয়াৰ কৰে ন কোনোবাই? কিন্তু পইচাটো নাপায় চাগে। নহয় দিয়ে নেকি? আৰু দিয়ে, এতিয়াও দিয়ে। তো কোনোবাই যদি চাই আছে মোৰ ভিডিঅ'টো, আমাৰ ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজিত পঢ়িব পাৰে, স্কলাৰশ্বিপ পায়, বিৰাট ভাল হয় আমাৰ। সেইখন আছিলে তেনেকৈ আমি পঢ়িছিলোঁ। এতিয়াতো বহুত ফেমাছ হয়। আমি ছেকেণ্ড বেটছ আছিলোঁ ন? আমি পুৰা নতুন আছিলোঁ মানে তেনেকুৱা। আমাৰ এতিয়া খানা ৰেডি হৈ গৈছে। এয়া ডাইনিং ৰেডি আমাৰ। ইমানখিনি এফৰ্ট দিছে তাই বেছি। ৰাতিপুৱাৰ পৰা লাগি আছে নিচিনা লাগিছে। পদিনা চাটনি বনাইছে, মাছৰ আঞ্জা বনাইছে, দালি বনাইছে বিলাহী দি, একদম অসমীয়া খানা। তাৰপিছতে চিকেন, মইতো একদম মুখত পানী আহি গৈছে, পটল ফ্ৰাই, সেইবিলাক চব একদম যোগাৰ কৰি আমি ধুনীয়াকৈ এটা খাম। চবে বহি লওঁ। গিফ্ট দিছে, ৱাও ন? ধুনীয়া লাগিছে ন? মই ভাবিছিলোঁ যে জোৰোণৰ বস্তু লৈ আনে এছে ভালকৈ লিখিবই নোৱাৰিলোঁ দেই এইটো। কি ধুনীয়া। এইটো ন, এইটো একচুৱেলি হেৰি বস্তুটো হয় কি? পিনাট বাটাৰ আছে ন এইটো, আৰু এইটো চকলেট হয়, চিনাবন। আৰু চিনাবনটো মানে এইটো ডালচেনি দি বনাই বস্তুটো। ডালচেনি বনটো ওপৰত মানে ডালচেনি থাকে। টেষ্ট টেষ্ট কৰিব এতিয়া কেনেকুৱা।